মানে প্ৰথম কথা হ'ল সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। সেইটো ইংলিছত এটা কথা এটা আছে যে মানুহ এনেকুৱা এটা প্ৰাণী, মানে যিকোনো পৰিস্থিতিত যেনেকৈ হ'লেও মানুহ জীয়াই থাকিব পাৰিব লাগিব। সেইটো আদিম অৱস্থাৰ পৰা আছেই, এতিয়াও আছে। এতিয়া যে আমাৰ বোলে আমি টেকনিকেলি ইমান হাই-ফাই হৈছোঁ, ফ্লাইট হৈছে, ঘৰ হৈছে, গাড়ী হৈছে, হেৰি হৈছে, কাৰখানা হৈছে, মিল হৈছে চব ফালৰ, কিন্তু তথাপিও আমাৰ ছাৰ্ভাইভেলৰ সেই কষ্টটো কিন্তু এতিয়াও চবৰে আছে, কিন্তু একেধৰণে আছে। হয়তো মানে ছাৰ্ভাইভেলৰ পথবিলাক বেলেগ হ'ব পাৰে, কিন্তু আমি যে সাজু হৈ থাকিব লাগে প্ৰত্যেকটো মানে প্ৰব্লেমৰ কাৰণে আমি ফেচ কৰিবৰ কাৰণে আমি সদায় কিন্তু সাজু হৈ থাকিব লাগিব। এই বস্তুটো শিকাই দিলে সি যিমানেই ডাঙৰ মানুহ নহওক, যিমান সেই প্ৰাইম মিনিষ্টাৰ হওক, প্ৰেচিডেণ্ট হওক, চব তাৰ ভয় এটা থাকে, আছেই। এইটো ছ'চিয়েলিষ্ট হ'বলৈ শিকাইছে এতিয়া। মই যিটো কথা কৈ থাকোঁ সদায়, ছ'চিয়েলিষ্ট হ। মই ফেন ক্লাবৰ চব ল'ৰা ছোৱালীক কওঁ, মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছ'চিয়েলিষ্ট হ। নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, তই নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে। এইবিলাক যিমান হুলস্থুল চব কৰোণাই সেইটো শিক্ষা দিলে কিন্তু।